চৰকাৰী চাকৰি পোৱাৰ বাবেই এগৰাকী পত্নীৰ হাত কাটি পেলালে এজন স্বামীয়ে। হয়, আপোনালোকে ঠিকেই শুনিছে। চৰকাৰী চাকৰিয়ে কাল হৈ নামি আহিল এগৰাকী পত্নীৰ বাবে। এই ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ কেতু গ্ৰামত। নাৰ্ছৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰেণু খাতুনে চৰকাৰী স্বাস্থ্য কেন্দ্ৰ এটাত নাৰ্ছ হিচাপে যোগদানৰ প্ৰস্তুতি চলাই থাকোঁতেই হিংসাত জ্বলি পৰি থকা স্বামী শ্বৰিফুল শেখৰে ধাৰাল দা এখনে নিজৰ পত্নীৰ হাত এখনকে কাটি পেলালে। জানিব পৰা মতে ৰেণু খাতুনে পূৰ্বেও ব্যক্তিগত এখন চিকিৎসালয়ত নাৰ্ছ হিচাপে কাম কৰি আছিল যদিও ৰেণু আৰু শ্বৰিফুলৰ সংসাৰ ঠিকেই চলি আছিল। কিন্তু চৰকাৰী চাকৰি লাভ কৰাৰ পাছতেই খেলি মেলি লাগিবলৈ আৰম্ভ কৰে। সঁচাকৈয়ে যিটো সময়ত এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে, তেনে সময়ত এনে কাণ্ডই শিক্ষিত সমাজখনত এক চৰ্চিত বিষয় হৈ পৰে। ব্যুৰো ৰিপৰ্ট যাদৱ কেশৱ।